নমস্কাৰ। আজি মই সৰস্বতী কবিতা এটা পাঠ কৰিম। কবিতাৰ শিৰোনাম হ'ল সন্দেহ। কবি শ্ৰী লাচিত ডেকা। আজিৰ পৰা কেইদিনমানলৈ আমি ইজনে সিজনক সন্দেহ কৰোৱা হওক। একমাত্ৰ জীয়াই থকা দুৰ্বাৰ হেঁপাহ এটাৰ বাবে সন্দেহ কৰোৱা হওক না। কেইটামান দিনলৈ, মাত্ৰ কেইটামান দিনলৈ। আপুনি আগবঢ়াই দিয়া হিয়াৰ তেজে ধোৱা ৰঙা গোলাপ পাহো সন্দেহ কৰিম। হাত পাতি নলওঁ আগৰ দৰে, আনকি চুইও নাচাওঁ। নিশা এপৰলৈকে ইউটিউব চাই মোলৈ বনোৱা সুস্বাদু কেক পিছো মোৰ হাতত উঠাই নিদিব না। মই আজি আপোনাৰ কেকৰ সোৱাদৰ ওপৰত কিবা এটা ক'বলৈও অপৰাধ। কাৰণ মই আপোনাক কেইদিনমানলৈ সন্দেহ কৰিম। মোক বেয়া নাপাব দেই, প্লিজ মোক অলপো বেয়া নাপাব। আজি মই আপোনাৰ চুলিতাৰিত আলফুলে চাহ পোহৰৰ খেল নেখেলোঁ দিয়ক। তথাপি মই অনুভৱ কৰিব পাৰিম আজিও যে আপুনি ডভ চেম্পুৱে সানিছে কিচকিচীয়া সপোনৰ দৰে। মোৰ ভাল লগা পোচাকযোৰ পিন্ধি মোৰ ওচৰত নবহিবচোন। আজি দেখোন মোৰ প্ৰিয় ৰঙৰ পোচাকতো সন্দেহ কৰিছোঁ। মোৰ মোবাইলটো আপোনাৰ হাতত উঠাই নিদিওঁ দিয়ক কেইদিনমান। উঠাই নিদিলেও ভয় নাখাবচোন। মোৰ ৱালপেপাৰত আপোনাৰে হাঁহি। ভয় নকৰিব, মই সলনি নকৰোঁ আৰু মই নিজেও সলনি নহওঁ দিয়ক। কেইদিনমানৰ সন্দেহে জানো আমাক সলনি কৰিব পাৰিব? নোৱাৰে নিশ্চয়। আপোনাৰ ঘৰৰ গেট খুলি কেইদিনমান নোসোমাও দিয়ক আপোনাৰ পদূলিমুখত। সকলোতে ভয়ানক আৰ্তনাদ এটাই ঘেৰি আছেও। আপোনাৰ মাক মই নহাৰ কাৰণ ক'ব নালাগে। তেওঁৰ অলপ বয়সো বেছি হৈছে নহয়। তেওঁক কুশলে ৰাখিব দেই। ছানগ্লাছযোৰ নিপিন্ধাকৈয়ে পোহৰবোৰ কিবা অস্বচ্ছ লগা হৈছে। সন্দেহৰ ৰং হয়তো। আপুনি মোৰ সিদ্ধান্তত সুখী নহ'লেও মোৰ উপায় নাই, বুজিছে। নিজে জীয়াই থাকিবলৈ আনক জীয়াই থাকিব দিবৰ বাবে আমি সন্দেহ কৰিবই লাগিব। আপুনিও আপোনাৰ প্ৰিয় মানুহবোৰৰ পৰা, প্ৰিয় বস্তুবোৰৰ পৰা আঁতৰি থাকক না কেইদিনমান। সন্দেহ কৰক সকলোকে, প্লিজ। মোক আপুনি একদমেই ভুল নুবুজিব দেই। সন্দেহ কৰিলেহে হয়তো কেইদিনমান পিছত হ'লেও আপোনাৰ কপালত আৰু এটা উফুলীয়া চুমা আঁকিব পাম। চুলিতাৰিত হাত বোলাই চিনাকি সুবাসত মতলীয়া হ'ব পাম। আপুনি মই ভাল লগা সকলোবোৰ কৰিব পাৰিম প্ৰাণ খুলি সেই আগৰ দৰে। এইকেইদিন মোক বেয়া নাপাব। আপুনিও দুটামান কবিতা বেছিকৈ লিখকচোন। লগ পালেই বতাহৰ দৰে চিৰ চিৰিকৈ শুনাবলৈ। আহকচোন, কেইদিনমান দূৰৰ পৰাই আদান প্ৰদান কৰোঁ আমাৰ স্বাৰ্থবোৰ স্বাৰ্থপৰৰ দৰে। অভিমানবোৰক ঠেহ পাতিব দিয়ক কেইদিনমান। শব্দৰ বোকাতেই লুতুৰি পুতুৰি হ'ব দিয়ক না আমাৰ মৰমবোৰ। আৰু হ'ব দিয়ক, কুশলে থাকক আপুনি। সন্দেহৰ মাজত হ'লেওতো কুশলে থাকিব ন। জীৱনটো আছেই যেতিয়া। প্লিজ প্লিজ মোক একদমেই বেয়া নাপাব। সন্দেহ কৰিব লগা বীজবোৰ আঁতৰি যাব দিয়ক। আমি পুনৰ আগৰ দৰে হৈ পৰিম দিয়ক। মাত্ৰ কেইদিনমানহে সন্দেহ কৰোঁ ইজনে সিজনক। ধন্যবাদ।